নমস্কাৰ মোৰ নাম শ্ৰী ফুলেশ্বৰী 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 কি দাস দেৱী ফুলেশ্বৰী দেৱী আপোনাৰ মানুহজনৰ নাম কি মানুহজনৰ নাম পাহৰিলোঁ ৰামকৃষ্ণ যাৰ লগত সংসাৰ কৰি আছে তেওঁৰ নামটোকে পাহৰিলে ল'ৰা ছোৱালী আছে নে আপোনাৰ আছে কোনেও নাচায় কোনেও নাচায় কেইটা ল'ৰা ছোৱালী চাৰিটা নে পাঁচটা দুটা ল'ৰা নে ছোৱালী দুটা ল'ৰা দুটা ল'ৰা দুইটা মতা নেকি মতা নে মাইকী সিহঁত মতা যদি মতা হয় সিহঁতে আপোনাক কিয় নাচায় নাজানে আপোনাৰ মানুহজনৰ নামটো ভাবকচোন কি আছিলে ফুলেশ্বৰ ধুনীয়া ফুলেশ্বৰ ফুলেশ্বৰী এই যোৱা ৰাজ যোৱা নে পাভৰ যোৱা মানুহটো মৰম কৰে নে কৰে ঠিক আছে এতিয়া ঘৰ ক'ত মৰিগাঁও ক'ত আমলাপতি ঠিক আছে এতিয়া ক'লৈ যাব আহিলে এতিয়া মই মানুহৰ ঘৰত কাম কৰি থাকোঁ কোনেও নাচায় আৰু মানুহৰ ঘৰত কাম কৰি থাকে এতিয়া কাৰ ঘৰত কাম কৰিব উৎপল আচাৰ্যৰ ঘৰত কাম কৰিব কাৰ ঘৰত গিৰিমা আচাৰ্যৰ ঘৰত কৰিব নকৰোঁ কাৰ ঘৰত আপোনাৰ এতিয়া মই আকৌ শুনিব লাগিব নহয় ঘৰত হয় নে নহয় হয় আপোনাক লৈ গ'লে আকৌ কি বুলি ভাবে বা মোৰ শ্ৰীদেৱীয়ে হয় নে নহয় ঠিক আছে মই সুধি পেলাই উত্তৰটো দিম বাৰু দেই আহা দুমণি গোহাঁই